যোৱাকালি অসম কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহ কেনেধৰণৰ সবিশেষ জানো হওক। প্ৰথমটো সিদ্ধান্ত, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চাইকেল। বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আৰু মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰা কাৰ্যৰ প্ৰতিৰোধক হিচাপে কাম কৰিবলৈ কেবিনেটে 2024-25 বৰ্ষৰ বাবে চৰকাৰী প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চাইকেল ক্ৰয়ত অনুমোদন জনাইছে। আঁচনিখনৰ অধীনত ৰাজ্যৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰীৰ চাইকেলৰ বাবে 148 কোটি টকা বিত্তীয় অনুমোদন জনোৱা হৈছে। দ্বিতীয়টো সিদ্ধান্ত, চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিৰবিচ্ছিন্ন শৈক্ষিক কাৰ্যপ্ৰণালী। কেবিনেটে অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত 3F বিধিৰ অধীনত বিদ্যমান খালী পদসমূহৰ বিপৰীতে 451 অংশকালীন ফেকাল্টিৰ পুনৰ নিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্তই চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকৰ প্ৰতিটো শাখাত নিৰবিচ্ছিন্ন শৈক্ষিক পাঠদান আৰু অন্যান্য সম্পৰ্কিত কাৰ্যপ্ৰণালী নিশ্চিত কৰিব। তৃতীয়টো সিদ্ধান্ত, আজাৰা কামাখ্যা অংশত ৰেলপথ 2 লাইনযুক্ত কৰাৰ পদক্ষেপ। অঞ্চলটোত ৰেলৱে নেটৱৰ্ক সম্প্ৰসাৰণ আৰু স্থানীয় যুৱক যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে কেবিনেটে আজাৰ কামাখ্যা অংশত 2 লাইনযুক্ত ৰেলপথ নিৰ্মাণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে পক্ষত 8 বিঘা চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ অনুমোদন জনাইছে। পৰৱৰ্তীটো সিদ্ধান্ত হৈছে বেতন স্কেলৰ বৈষম্য দূৰীকৰণ। কেবিনেটে অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনত কম্পিউটাৰ গ্ৰেড 2, গ্ৰেড 1 আৰু মুখ্য কম্পিউটাৰ পদৰ পৰা বেতন স্কেলৰ বিসংগতি আঁতৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্তই অসম ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকালয়ৰ অধীনৰ কম্পিউটাৰ আৰু ষ্ট্ৰেভাৰচাৰৰ কেডাৰৰ মাজত কামৰ একে প্ৰকৃতিৰ আৰু অন্যান্য কাৰিকৰী অৰ্হতাৰ কথা বিবেচনা কৰি গ্ৰেড পেৰ দীৰ্ঘদিনীয়া অমীমাংসিত বৈষম্য আঁতৰ কৰিব। পৰৱৰ্তী সিদ্ধান্তটো হৈছে পলিটেকনিকৰ জৰিয়তে কাৰিকৰী শিক্ষা বৃদ্ধিকৰণ। শিক্ষাৰ্থীসকলৰ মাজত কাৰিকৰী দক্ষতা বিকাশৰ লক্ষ্য বান্ধি হাজো, মাজুলী আৰু টিংখঙত 3খনকৈ নতুন পলিটেকনিক স্থাপন কৰা হ'ব। কেবিনেটে প্ৰস্তাৱিত পলিটেকনিক নিৰ্মাণৰ হেতু 150 কোটি টকাৰ প্ৰশাসনিক অনুমোদন পুনৰ বৈধকৰণৰ বাবে অনুমোদন জনাইছে। পৰৱৰ্তীটো অৰ্থাৎ অন্তিমটো সিদ্ধান্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত শিক্ষকৰ দৰমহা। কাৰ্বি আংলঙত শিক্ষাৰ্থীসকলৰ শিক্ষা প্ৰদানৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ হেতু কেবিনেটে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিযুক্ত 131 গৰাকী শিক্ষকৰ দৰমহা পৰিশোধৰ অনুমোদন জনাইছে। ইমানেই আছিল যোৱাকালি অসম কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।